বান্ধৱে গম পাইছে যে আপুনি এই বস্তুটো যদি 10 মাহৰ আপুনি 11 মাহৰ নহয় আপুনি যদি 6 মাহতো আপুনি বস্তু ৰিজিউমশ্যন কৰিব পাৰে যিটো বস্তু নেকি আপুনি 6 মাহ যদি কৰে আপুনি 50% বেনিফিট পাব আমি প্ৰথমৰ 25% আৰু হেড মাহৰ 25% 50% আমি বেনিফিট পাব আৰু যিটো 8 মান্থ বুলি যিটো ক'লে থাকে 8 মান্থত যদি কৰে আপুনি 75% টোটেল বেনিফিট পাব আৰু যদি 10 মান্থ থাকে 100% বেনিফিট পাব এইটোৱে হৈছে ইয়াৰ প্লেন হেল্ল' বন্ধু-বান্ধৱীসকল আজি আমি আহিছোঁ বৰ্তমান ব্লু ষ্টোনত কি অফাৰ চলিছে আমি ব্লু ষ্টোনৰ ভিতৰত সোমাই যাম আৰু ব'লক আমি ব্লু ষ্টোনৰ ভিতৰত আমি দেখাবলৈ গৈ আছোঁ বৰ্তমান আমি ব্লু ষ্টোনৰ ভিতৰত সোমাইছোঁ আৰু ব্লু ষ্টোনৰ কিমান নাম দেখিছোঁ কিছুমান বিগ গ'ল আপগ্ৰেড চলি আছে এই বিগ গ'ল আপগ্ৰেড কি চলি আছে আমি তেখেতৰ ষ্টাফৰ পৰা আমি জানিব চেষ্টা কৰিম বিগ গ'ল আপগ্ৰেড চলি থকা আমি দেখিব পাইছোঁ বাহিৰৰ পৰা আৰু এই বিগ গ'ল আপগ্ৰেডৰ মানে স্পেচিয়েল কি হয় মানে বিগ গ'ল আপগ্ৰেডৰ স্পেচিয়েলিটি হৈছে যে আপুনি যিকোনো শ্বপতে 22 কেৰেটৰ যদি আনইউজ জুৱেলাৰী দিয়ে 22 কেৰেটৰ ভেলুৱে পাব অ'কে কিন্তু ব্লু ষ্টোনে এনেকুৱা এটা আপোনাক অফাৰ দিছে যোনটো হৈছে 22 কেৰেটৰ আপোনাৰ যদি জুৱেলাৰী হয় তেন্তে আপুনি 24 কেৰেটৰ যোনটো ভেলু চলি আছে বৰ্তমান কাৰেণ্ট মাৰ্কেট ৰেটত তো সেইটো হিচাপে আপোনাক ভেলুৱেশ্যন হ'ব ছাপ'জ কৰক 22 কেৰেটৰ বোলে পাৰ গ্ৰামত চলি আছে আপোনাৰ 5000 ৰুপিজকৈ তো 5000 ৰুপিজকৈ আপোনাৰ ওচৰত বোলে আছে 2 গ্ৰামছ তো 2 গ্ৰামছ ইনটু 5000 কিমান হ'ব আপোনাৰ 10000 ভেলুৱেশ্যন এটা পাইছে কিন্তু ব্লু ষ্ট'নে সেইটোকে কৈছে যে 24 কেৰেটৰ যি ভেলু চলি আছে এতিয়া 24 কেৰেটৰ ভেলু আপুনি মানি চলক যে যদি 22 কেৰেটৰ 5000 চলি আছে 24 কেৰেটৰ 6000 টকা চলি আছে তো 6000 টকা চলি থকা অৱস্থাত আপোনাৰ 2 গ্ৰামৰ গ'ল্ড কইন্সত গ'ল্ডত আপুনি কিমান পাব 12000 টকা ডিফাৰেঞ্চ আপুনি চাব পাইছে নৰ্মেল জুৱেলাৰী আপুনি যদি 10000 দিছে ব্লু ষ্ট'নে তাত 2000 এক্সট্ৰা দিছে অ'কে মানে 22 কেৰেটটো মানে ধৰি লওক আপুনি বাহিৰত দিলে মইতো 22 কেৰেটে ভেলুটো পাম হয় তো ইয়াত মানে কিবা স্পেচিয়েলটো আৰু কিবা এটা দিব লাগিব যে 18 নহয় মই 22 কেৰেটৰ 24 কেৰেটৰ মই পাইছোঁ একচুৱেলি আমি আগৰ যোনবিলাক এতিয়ালৈকে কাষ্টমাৰ আহিছে তো কাষ্টমাৰবিলাকৰ গ'ল্ডটো প্ৰথমতে আমি মেল কৰোঁ মেল কৰাৰ পিছতে এটা পিঅ'ডি চেক কৰোঁ এতিয়া পিঅ'ডি চেক কৰাৰ পিছত যোনটো পিঅ'ডি হয় তেখেতৰ একচুৱেল পিঅ'ডিটো সেইটো বেচিছত কৰি পেলাই তাক আপগ্ৰেড কৰা হয় 18 কেৰেট হ'লে আমাৰ 22 কেৰেটৰ ভেলু দিয়া হয় 22 কেৰেটৰ হ'লে 24 কেৰেটৰ ভেলু দিয়া হয় এইটো বৰ্তমান আমাৰ এটা ভাল অফাৰ চলিছে 100 টকা ছেকেণ্ড থিং হৈ গ'ল আৰু এটা প্লেন আছে সেই প্লেনটোৰ কথাও আপোনাক মই বুজাম নিশ্চয় আপোনালোকে বন্ধু-বান্ধৱীসকল গম পাইছে যে এতিয়া বিগ গ'ল আপগ্ৰেডটো মানে আমি জনাত এতিয়া 18 কেৰেট যদি ভেলু হয় আপুনি 22 কেৰেটৰ ভেলু পাব আৰু 22 কেৰেট হ'লে 24 কেৰেটৰ ভেলু পাব বাহিৰত যদি যিহেতু আপুনি বাহিৰত যদি বেলেগত কৰিব যায় বেলেগ টনিক্স আছে বাৰু কেৰেটলেণ্ড কিবা আছে যদি তাত যদি আপুনি কৰিব যায় কিন্তু 22 কেৰেট হ'লে আপুনি 22 কেৰেটে ভেলুৱেশ্যন পাব এইটো হৈছে আপোনাৰ বিগ গ'ল আপগ্ৰেডৰ মেইন বস্তুটো মানে সেইটোৱেই এই বিগ গ'ল আপগ্ৰেডৰ আৰু আপোনাৰ অ'কে আৰু এটা ব্লু ষ্টোন প্লেন আছে বুলি কৈছে এই প্লেনটো কি হয় তাৰ বিষয়ে আমি সিহঁতৰ পৰা জানো আহক প্লেনটোৰ বিষয়ে কি আপোনাক ঠিক আছে কৈ আছোঁ আমাৰ একচুৱেলি আৰু চেলছ এক্সিকিউটিভ আছে তেখেতে বুজাই দিব ধুনীয়াকৈ অ'কে গাইজ দেখিব পাইছে প্লেনো এটা আছে বুলি কৈছে কিছুমান এই প্লেনটো কি হয় আমি তাৰ বিষয়ে আপোনাক জনাম প্লেনটো আহক আমি প্লেনটোৰ বিষয়ে অলপ জানো এইটো আমি দেখিব পাইছোঁ কিবা গ'ল্ড মাইন 10+1 বুলি কিবা মান্থলি স্কিম এটা আছে বোলে মান্থলি স্কিমটো কি হয় মই অকণমান জানিব বিচাৰোঁ আপোনালোককো জনাব বিচাৰিছোঁ কওক হয় প্ৰথমে নামটো আপোনাৰ নামটো সুবৰ্ণ হয় হাই এভৰিৱান প্লেনটোৰ বিষয়ে আমি জানো আহক এইটো আমাৰ প্লেন যোনটো গ'ল্ড মাইন 10+1 বুলি এটা প্লেন আছে তাৰে কি আমি আপোনাক ডিটেইলছটো কৈ এইটো আপোনাৰ এজ এ ছেভিং প্লেন ক'ব পাৰে হয় যেনেকৈ আপুনি গ'ল্ড চল ল'ব বিচাৰে বা কিবা জুৱেলাৰী ল'ব বিচাৰে ছাপ'জ কেতিয়াবা ডিছকাউণ্ট নাপায় বা ৰেট বাঢ়ি যায় অ'কে তো এইটো বস্তু কি হয় যদি আপুনি এইটো প্লেনটো কৰে তেন্তে মানে কি আপুনি এইটো এজ এ ডিছকাউণ্ট 11.36% ইফেক্টিভলি ডিছকাউণ্ট অ'কে এটা মেইন কথা হৈছে কি 11.36% আপুনি ইয়াত বেনিফিট পাব প্ৰথম কথাটো আৰু ইয়াত ছাপ'জ আপোনাৰ এইটো গোটেই আপোনাৰ 10+1 বুলি কোৱা অ'কে দেই এই 10ৰ ভিতৰত আপোনাৰ ফাৰ্ষ্ট মান্থত থাকিব 25% অফ অ'কে আৰু এটা কথা প্ৰথম মাহত যদি আপুনি যিকোনো এমাউণ্টৰ যদি আপুনি প্লেন কৰে তেতিয়াহ'লে আপোনাৰ 25% বেনিফিট আপুনি ইনষ্টেণ্ট পাব আমাৰ এপতো আছে সেইটো এপত এপত দেখাই আছে অলৰেডি আপোনাৰ 25% ডিছকাউণ্ট ইন ফাৰ্ষ্ট ইনষ্টলমেণ্ট হয় আৰু জনাব তাৰপিছত আপুনি নেক্সট 9 মান্থছ আপুনি যোনটো এমাউণ্ট ডিচাইড কৰিছে সেইটো পে' কৰিব অ'কে মানে প্ৰথমটো হৈ গ'ল বন্ধু-বান্ধৱীসকল 25% ডিছকাউণ্ট তাৰে আৰু 9টা মাহ থাকি গ'ল মানে টোটেল আপোনাৰ 10 মান্থ হৈ গ'ল প্ৰথমটো ডিছকাউণ্ট আৰু 9টা মাহ ফুল এমাউণ্ট পে' কৰিব লাগিব হয় লাষ্ট মান্থ যোনটো 11th নম্বৰ মান্থ এইটো 100% অফ অ'কে লাষ্টৰ মাহটো যিটো 11 মান্থ হ'ব এইটো টোটেলি ফ্ৰী এইটো আপোনাক দিব ব্লু ষ্টোনৰ পৰা এতিয়া এইটোৱে মানে ভাল লাগিলে কি প্ৰথম আমি ৰাখিছোঁ তাৰ 25% বেনিফিট পালোঁ প্লাছ লাষ্টটো আপুনি 100% বেনিফিট পালে আৰু কিবা ইয়াৰ বিষয়ে কিবা জনাব হয় हाँ थोड़ा आप हिंदी है ना ओके तो आपका नाम मेरा नाम वासिम है हम यहाँ पे इंटर्न है ओके मतलब इंटर्न भी रखते हैं मतलब क्या थोड़ा
बोलिए हाँ मतलब इंटर्न कैसा होता है कि ट्रेनिंग पीरियड रहता है, वो 3 महीने काम करेगा, सीखेगा, काम कर उसको अच्छा लगे तो उस जॉब ऑफर किया जाता है। यहाँ भी नहीं कहीं और जॉब ऑफर कर सकते। ঠিক वो আৰু মানে যিবিলাক আৰু কিছুমান অফাৰ অফ আছে তাৰ ভিতৰতে এইবিলাক মানে তেখেতে জনাব। यहाँ पे आपका अर्ली रिडम्पशन भी कर सकता है, 6 मंथ में कर सकता है, 8 मंथ में कर सकता है। अगर आप 6 मंथ में करता है तो अगर आप 10,000 का पे कर रहे हैं तो 6 मंथ में आपको 52,500 मिलेगा, जो 50% होता है आपका पूरा प्लान का। ओके और आप 8 मंथ रिडीम करते हैं तो 75,000 मिलेगा, जो कि पूरा प्लान का 75% होता है। पूरा ये करके रिडीम कीजिएगा आपको 125% मिलेगा। ओके বন্ধুবান্ধৱে গম পাইছে যে আপুনি এই বস্তুটো যদি 10 মাহৰ আপুনি 11 মাহৰ নহয়, আপুনি যদি 6 মাহতো আপুনি বস্তু ৰিজিউমশ্যন কৰিব পাৰে, যিটো বস্তু নেকি আপুনি 6 মাহ যদি কৰে আপুনি 50% বেনিফিট পাব। আমি প্ৰথমত 25% আৰু হেড মাহত 25%, 50% আমি বেনিফিট পাব। আৰু যিটো 8 মান্থ বুলি যিটো ক'লে তেখেতে 8 মান্থত যদি কৰে আপুনি 75% টোটেল বেনিফিট পাব, আৰু যদি 10 মান্থ ৰাখে 100% বেনিফিট পাব। এইটোৱে হৈছে ইয়াৰ প্লেন। আৰু এটা বস্তু জনাই দিব বিচাৰিছোঁ হয় হয় যে আপোনাৰ ইয়াত যে ৱেইটিং পিৰিয়ড নাই আমাৰ। ওকে ওকে আপুনি পে'মেণ্ট আপোনাৰ পে'মেণ্ট শেষ হ'ব, আমি এমাহ পে'মেণ্ট দিম। হয় হয় জাষ্ট সেইদিনাৰ পৰাই আপুনি বস্তু পাৰচেজ কৰিব পাৰিব, ইউজ ওকে কৰিব পাৰিব। ওকে 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 এইটো এটা প্লাছ আপোনালোকে চিষ্টেম নাই, ওকে ওকে আপুনি আপোনাৰ পে'মেণ্ট শেষ হৈ গ'ল, 11 মাহ হৈ গ'ল, আপুনি ডাইৰেক্ট বজাৰ কৰিব পাৰে। যিকোনো আপুনি ইয়াত ল'ব পাৰে জুৱেলাৰী, বিশেষকৈ জুৱেলাৰী মানে ইয়াত আপোনাৰ যি জুৱেলাৰী লয়। আৰু যদি আপুনি জুৱেলাৰী ল'ব বিচাৰে ইয়াত ধুনীয়া অপশ্যন আছে, বহুত কিছুমান আপোনাৰ দেখাব পাৰিম মই। এইবিলাক কিছুমান চেইন আছে, ধুনীয়া ধুনীয়া অপশ্যন আছে, প্লাছ এইবিলাক ধুনীয়া মানে ডিজাইনবিলাক আপোনাৰ ধুনীয়া ধুনীয়া ইউনিক ডিজাইন হয়, চব আপোনালোকে চাব পাৰিব ডিজাইনবিলাক। ইন ফৰ্ম অফ গ'ল্ড। হয় ব্লু ষ্টোনত আহিলোঁ, আৰু ব্লু ষ্টোনৰ কিছুমান গ'ল্ডৰ বিষয়ে যিটো মই জনা নাছিলোঁ সকলো গ'ল্ডৰ বিষয়ে জানিলোঁ, আৰু যিটো অফাৰ চলি আছে সকলো অফাৰবিলাক জানিলোঁ। আৰু ব্লু ষ্টোনত এবাৰ ভিজিট কৰক আপুনি, কাৰণ ইয়াত বহুত ধুনীয়া অফাৰ চলি আছে, প্লাছ স্কিম চলি আছে, সকলোবিলাক আপোনাক বিৱৰণি ক'লোঁ। আৰু ইহঁতৰ লাষ্ট কিবা এটা ক'ব পাৰিব। হয়, যিহেতু এতিয়া ধনতেৰাছ আহি আছে, চ' চবকে আমন্ত্ৰণ জনাইছোঁ যাতে ব্লুষ্টন এক্সপিৰিয়েঞ্চ কৰক আৰু হেপিনেছ লৈ যাওক ইন দ্য ফৰ্ম অফ গ'ল্ড। হয় সিহঁতে মানে আপোনালোকক সকলো আমন্ত্ৰণ কৰিছে ব্লু ষ্টোনত আপোনাৰ ধনতেৰাছৰ কাৰণে। সেয়েহে আৰু আমাৰ ভিডিঅ'টো আজি ইমানতে ফিনিছ কৰিছোঁ। তেতিয়ালৈকে জয় আই কম, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।